নমস্কাৰ সকলোকে আজি এটা বিশেষ কথাৰ কাৰণে এনেকৈ আপোনালোকৰ ওচৰত ভিডিঅ' বনাব লগা হ'ল আপোনালোকে সকলোৱে গমে পায় আমি অসমত প্ৰায় হাজাৰ ওচৰা-ওচৰি কাম কৰি আছো আৰু ইয়াৰে ভিতৰত আপাৰ আসামৰ ফিলে মানে বিশেষকৈ ডিব্ৰুগড় তিনচুকীয়া বা শিৱসাগৰ যোৰহাট গোলাঘাট এইকেইখন ডিষ্ট্ৰিক্টত বিশেষকৈ তো ইয়াতে মানে সকলো গমেই পায় নিউজত হওক বা সংবাদ মাধ্যমত হওক বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈ আছে যে তাতে মুছলমান লোকসকলক কাম কৰিব দিয়া নাই বা অনা অসমীয়াক তাত কাম কৰিব দিয়া নাই আমাৰ থলুৱা মানুহে তাত কাম কৰিব পাৰিব বা মাৰধৰ কৰিছে এনেকুৱা ধৰণৰ নিউজ হওক বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত আপোনালোকে পাই আছে আৰু আমিও যিহেতু প্ৰেক্টিকেল কাম কৰি আছো তো আমিও ইয়াতে মানে নিজে যেহেতু অভিজ্ঞ সেইখিনি ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছো যিসমূহ আমাৰ কাম চলি আছে তাতে প্ৰায় 300-400 মান কাম আপাৰ আসামত আমাৰ চলি আছে আৰু তাৰে ভিতৰত প্ৰায় 100 মান কামতে মানে এতিয়া আমাৰ সাইডত বৰ্তমান মিস্ত্ৰী নাই তো ইয়াৰ মেইন ৰিজনটো হৈছে কি আমাৰ কাম কৰা মানুহৰ ভিতৰত 80-90% মানুহে আমাৰ মুছলমান সম্প্ৰদায়ৰ লোক এনেকুৱা হয় যে আমি যিমান আমাৰ থলুৱা বা যিসকল অসমীয়া মানে কাম কৰা মানুহ আহে বা যিসকল ৰাজমিস্ত্ৰী আহে তেওঁলোককতো আমি কামত লগালগ ৰাখি লওঁ বা তেওঁলোকক আমি লগতে কন্ট্ৰেক্টটো দি দিওঁ কিন্তু ইমানো বেছি আমাৰ তেনেকুৱা মানুহ নাই যিখিনি মানুহে আমাৰ যিমান কনষ্ট্ৰাকচন চলি আছে বা অসমত যিমান কনষ্ট্ৰাকচন চলি আছে সেই কনষ্ট্ৰাকচনত যে অকল আমাৰ থলুৱা মানুহখিনিয়ে বা আমাৰ যিসকল মানে বনোৱা আছে সেই কামখিনি অকল যে আমাৰ অসমীয়া মানুহখিনিয়ে যে কৰি শেষ কৰিব পাৰিব তেনেকুৱা হ'ব বুলি মই নাভাবো মানে ইয়াতে মানে কথাটো অপ্ৰিয় হলেও সঁচা যে আমাৰ নিজৰ মানুহখিনি বা আমাৰ অসমীয়া মানুহখিনিয়ে দিনে দিনে কষ্ট কৰিব নোৱাৰা হৈ গৈ আছে তো যিসকলে কৰে বা যিসকল পৰিশ্ৰমী তেওঁলোকক মই নকৰে বুলি নকওঁ মানে 100%ৰ ভিতৰত 90% 70%ই মানে কাম কৰিব নোৱাৰে বা কষ্ট কৰিব নোৱাৰে বিভিন্ন ধৰণৰ বেলেগ ক্ষেত্ৰত লাগি উপাৰ্জন কৰি আছে বা চলি আছে কিন্তু কাম কৰিব বহুত বেছি নোৱাৰে বা পকা মিস্ত্ৰী হওক ৰাজমিস্ত্ৰী হওক বহুত কম পাব আপোনালোকে তো ইয়াৰে ৰিজন হৈছে কি আপোনাৰ যে সৰুৰ পৰা এইটো ৰাস্তাত নাযায় কোনো আৰু আমাৰ যিসকল মুছলমান লোকসকল আছে তেওঁলোকৰ মানে বেছিভাগ মানুহে এইবিলাক ক্ষেত্ৰত জড়িত ৰাজমিস্ত্ৰী হওক পকা মিস্ত্ৰী হওক বা আপোনাৰ বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত তেওঁলোকে জড়িত আৰু আমাৰ 80% মানুহে হয়তো কি মানে আপোনাৰ ধুবুৰী গোৱালপাৰা চাপৰ এইটো ফালৰ পৰা অহা মানুহ আৰু তেওঁলোকে আহি পেলাই কাম কৰি আছে তো এতিয়া হঠাৎ প্ৰায় 1 মাহ মানে হ'ব হ'ল হি আৰু তো প্ৰায় 1 মাহৰ পৰা মানে একদম বেলেগৰ কি প্ৰবলেম হৈছে নাজানো এটো হোৱাৰ পিছত মানে এটো সিচুৱেচন হোৱাৰ পিছত বিশেষকৈ মই বা আমাৰ টিমটো বিৰাট সাংঘাতিক মানে প্ৰেছাৰত আছো আৰু যিমান পাৰো সিমান আমি মিলাবলৈ ট্ৰাই কৰিছো গুৱাহাটী নগাঁও মৰিগাঁও বা লোৱাৰ আসামৰ ফালেতো একো নাই কিন্তু আপাৰ আসামৰ ফালে বা আপাৰ আসামৰ ইফালেও নাই মানে আপোনাৰ ধেমাজি লখিমপুৰ গোগামুখ হেফেলো ইমান নাই কিন্তু বিশেষকৈ আপাৰ আসামৰ আপোনাৰ যিসকল আমাৰ হেৰি আছে মানে আপোনাৰ শিৱসাগৰ যোৰহাট গোলাঘাট তিনচুকীয়া ডিব্ৰুগড় এফালে বেছি তো মই তেওঁলোকৰ বিৰোধিতাও নকৰো যিসকলে মানে সংগ্ৰাম কৰি আছে এটো ক্ষেত্ৰত বা যিসকল আমাৰ দল সংগঠন লাগি আছে মই তেওঁলোকক বিৰোধিতা নকৰো মই সাপোৰ্টে কৰো তেওঁলোকক আৰু মই তেওঁলোকক এটাই অনুৰোধ কৰো যে আমাৰ যিসকল লোকে ইয়াৰ পৰা অসমৰ পৰা গৈ মণিপুৰ হওক বা আমাৰ ওচৰৰ পাজৰ যিসমূহ ঠাই আছে বা যিসমূহ মানে জাগা আছে তাত গৈ ধৰক কেৰেলা ত্ৰিপুৰা মণিপুৰ বা হায়দৰাবাদ এইবিলাকত যোনে কাম কৰি আছে তো তেওঁলোকক যাতে অনুৰোধ জনাওক যে অসমত আহক ইয়াতে বহুতখিনি কাম কৰাৰ মানে ৰাস্তা আছে আৰু মই আপোনালোকক এটা গ্যাৰান্টি দিব পাৰিম যে যিসকল আমাৰ থলুৱা লোক বা আমাৰ যিসকল অসমীয়া লোকে গৈ পেলাই বাহিৰত মানে মই পকা মিস্ত্ৰী আৰু মানে ৰাজমিস্ত্ৰী আৰু লাজমিস্ত্ৰীৰ লগত কৰা হেল্পাৰ তেওঁলোককহে কৈ আছো এটো কথা যে যিসকল মানে ইয়াৰ পৰা অসমৰ পৰা গৈ আমাৰ থলুৱা লোক আমাৰ খিলঞ্জীয়া লোক যিসকলে ত্ৰিপুৰা হওক বা মণিপুৰ হওক বা বিহাৰ হওক বা পাঞ্জাব হওক বা হায়দৰাবাদ হওক দিল্লী হওক বা কেৰেলা হওক তামিলনাডু হওক ইয়াত যিসকল আমাৰ অসমীয়া লোকে গৈ পেলাই কোনবা যোগালী হওক বা কোনবা পকা মিস্ত্ৰী বা ৰাজমিস্ত্ৰী যোনে যিসকলে কাম কৰি আছে তো তেওঁলোকক কমেওতো মই 500,000-1500 মানুহ মই আমাৰ ইয়াতে মই কাম দিব পাৰিম যেহেতু আমাৰ ইয়াতে এতিয়াও মানে প্ৰায় 100-150 সাইডত এতিয়াও ভালদৰে আমাৰ যিসমূহ আমাৰ থলুৱা বনোৱাই লাগে যিসকলক তো তেওঁলোকৰ তাতে আমি দিব পৰা নাই আৰু সেই জায়গাসমূহ এতিয়া আমাৰ খালি হৈ আছে আৰু যিমান পাৰো আমি চেষ্টা কৰি আছো আপোনালোকে কিমানে গম পায় কিমানে গম নাপায় নাজানো এইকেদিন প্ৰায় মানে 24 ঘণ্টাৰ ভিতৰত প্ৰায় 20 ঘণ্টাই কাম কৰিব লগা হৈ আছে আৰু সাংঘাতিক প্ৰেছাৰ সবৰে ফোন গোটেই ক্লায়েন্ট বিলাকৰ ফোন কিছুমানেতো বুজি পায় কিন্তু কিছুমান ইমান মানে
মানে গুণী জ্ঞানী ব্যক্তি মানে ভাল ভাল পঢ়া শুনা জনা বা ভাল ভাল গুণী জ্ঞানী ব্যক্তি কিন্তু তেওঁলোকৰে কিছুমানে মানে একদম বুজিব নিবিচাৰে কথাবিলাক যে কামটো যিহেতু আমাক কণ্টেক্ট দিছে তো তেওঁলোকৰ তাত মানুহ লাগিবই আমি যেনেকৈ আনো যি কৰি আনো সেইটো আমাৰ মতলব আমি বুজো তো লোকেল ওচৰ পাজৰ যিখিনি আমাৰ মানে তেওঁলোকৰ ওচৰ পাজৰ যিখিনি আমাৰ অসমীয়া বা আমাৰ যিসমূহ থলুৱা লোক আছে তেওঁলোককতো আমি লগালগ কাম দিয়ে দিছোঁ যিমান পাৰিছোঁ সিমান কাম দি দিছোঁ আমি শিকাই লৈছোঁ ছাইডত আমি ইঞ্জিনিয়াৰো নিয়োগ কৰিছোঁ যাতে নতুনকৈ তেওঁলোক আহিলেও ভালদৰে তেওঁলোকক প্ৰশিক্ষণ দি পেলাই কামবোৰ চলাব পাৰে কিন্তু এনেকুৱা বহুত হৈ আছে সেইখিনি বিশেষকৈ মানে গোৱালপাৰা মানে আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাট হওক যোৰহাট হওক এই ঠাইসমূহত বিশেষকৈ বেছি প্ৰব্লেম হৈ আছে তো কিছুমান ক্লায়েণ্ট আছে মানে আমাৰ বহুত এনেকুৱা ক্লায়েণ্টো আছে যিসকলে বুজি পায় যে যিহেতু এনেকুৱা পৰিস্থিতি গতিকে ইয়াতো একো কৰিব পৰা নাযাব আৰু যিসকলে বুজি নাপায় তো তেওঁলোকো বহুত তেনেকুৱা বহুত মানুহ আছে যিবিলাকে মানে কণ্টিনিউ ফোন কৰি হওক বা কিবা কৰি হওক বহুত মানে হেৰাছমেণ্ট দি আছে তো তেওঁলোকক ক'ব বিচাৰিছোঁ যে অলপমান ধৈৰ্য ধৰক গোটেই পৰিস্থিতিটো যেনেকৈ নহওক আমি মোকাবিলা কৰি আমি সকলো লাইনত অনাৰ চেষ্টা কৰি আছোঁ আৰু যিসকলে আমাৰ অসমৰ পৰা গৈ বাহিৰত কাম কৰি আছে তো তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোক আহক মই ইয়াত মানে মোৰ লাইনত আৰু দেই মানে চিভিল লাইনত হওক বা আপোনাৰ পকা মিস্ত্ৰী হওক ৰাজমিস্ত্ৰী হওক বা কোনোবা মানে যোগালী হওক হেল্পাৰ হওক তো তেওঁলোকক মই ইয়াতে কাম দিব পৰাকৈ মোৰ প্ৰায় বহুতখিনি কাম আছে গোটেই অসমত প্ৰায় 1000 কাম চলি আছে তাৰে ভিতৰত আপোনালোক যিমান আছে গোটেইখিনি আহিলেও চাগে মানে গোটেইখিনি নহ'লেও মানে যিমান আছে আহক আপোনালোকক ইয়াতে মই চবকে এটলিষ্ট মই এইটো গেৰাণ্টি দিব পাৰোঁ অসমৰ ৰাইজে মানে এইখিনি আমাক মানে সুবিধা দিছে যে আপোনালোকক আমি সেই কামখিনি চমজাব পাৰোঁ আৰু আপোনালোক আহক ভালকৈ ইয়াতে কাম কৰক আৰু আমাৰ যিসকল সংগ্ৰামী দাদাসকল আছে বা যিসকলে দল সংগঠনে এই ধৰণৰ ক্ষেত্ৰত প্ৰতিবাদ কৰি আছে তো তেওঁলোককো আমি এটা অনুৰোধ জনাওঁ যে একেবাৰে মানে নোৱাৰা ক্ষেত্ৰত আৰু কিছুমান আপোনালোকে চাওক বস্তুবিলাক চালি জাৰি চাওক অকল সেই লাইনটোতে থাকিব নে আৰু অলপ ওপৰত ভাবি চিন্তা কৰিব সেই বস্তুখিনিও আপোনালোকে অকণ চিন্তা কৰি বিবেচনা কৰি চাওক আৰু ময়ো এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল বাহিৰত লোক আছে তেওঁলোকক পাৰিলে অসমত অনাৰ ব্যৱস্থা কৰক মইতো কনষ্ট্ৰাকশ্যন লাইনত মই যিমান পাৰোঁ আমাৰ থলুৱা আমাৰ যিসমূহ অসমীয়া মানুহ আছে তেওঁলোকক মই কাম দিবলৈ চেষ্টা কৰিম সেইটো মই আপোনালোকৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ আৰু ভাল কাম কৰিব লাগিব খালি আৰু বাকী আপোনালোককো ক'লোঁ যে আপোনালোকেও যদি চাই বেলেগ বেলেগ লাইনত যদি কাৰোবাক কিবা সংস্থাপন দিব পাৰে তেন্তে হ'লে দিয়ক খুবেই ভাল মানে আৰু সকলোকে মই এটা অনুৰোধ জনাইছোঁ যে যিসকলক বা যিসকলে যোগ্য কনষ্ট্ৰাকশ্যনৰ দ্বাৰা ঘৰ বনাই আছে আপোনালোকে একদম নিশ্চিন্ত থাকক আপোনালোকক যিধৰণে আমি কথা দিছোঁ সেইধৰণে আপোনালোকৰ কাম কৰি সমাপ্ত কৰি দিম একো আপোনালোকে টেনশ্যন ল'ব দৰকাৰ নাই আৰু কিছুমান আছে এনেকুৱা যে একদম মানে কামটো দিলোঁ যিহেতু বা পে'মেণ্ট যিহেতু অলপ চলপ কৰা হৈছে গতিকে কাম কৰিবই লাগিব কেনেকৈ কৰোঁ কি কৰোঁ মানে কোনো মতলব নাই তো তেওঁলোকৰ কাৰণেতো আৰু একো নাই তেওঁলোকক যেনেকৈ বিচাৰিছে তেনেকৈ কৰিবই লাগিব সকলো মানুহ তেনেকুৱা নহয় বাৰু তো আজিৰ কথাখিনি এইখিনি আছিল আৰু আপোনালোকৰো যদি কোনোবা সম্পৰ্কীয় মানুহ গৈ পেলাই বিদেশত কাম কৰি আছে মাতক ইয়াতে মই ইয়াতে এইটো গেৰেণ্টি যে মই সেই মানুহখিনিক মই এটলিষ্ট কনষ্ট্ৰাকশ্যনৰ লগত জড়িত মানুহ হ'ব লাগিব তেওঁলোকক মই ইয়াতে যিমান আহে মই কাম দিব পৰাকৈ মোৰ সেইখিনি কেপাচিটি অসমৰ ৰাইজে দিছে আৰু আশীৰ্বাদ কৰিব যাতে যিখিনি প্ৰব্লেম চলি আছে সেইখিনি যাতে মানে সোনকালে যাতে সমাপ্ত কৰি পুনৰ আকৌ আগৰ নিচিনাকৈ কাম চলাই যাব পাৰোঁ সেইখিনি হেৰি কৰিব মানে আশীৰ্বাদ কৰিব আৰু বহুতে ফোন মেছেজ কৰি আছে পোৱা নাই বুলি কৈছে গতিকে আপোনালোকে এইবিলাক বস্তু চাব যে যিখিনি বৰ্তমান পৰিস্থিতি হৈ আছে তাৰ লগত মোকাবিলা কৰিবলৈ আমাৰ গোটেই টিমটো দিন ৰাত কাম কৰিব লগা হৈ আছে আৰু হয়তো মানে এদিন মিস্ত্ৰী যায় একদিন থাকে কাষত কোনোবাই দম দিয়ে আকৌ মিস্ত্ৰীখিনি গুচি আহি পলায় তেনেকুৱা কিছুমান কণ্ডিশ্যনো হৈ আছে বিশেষকৈ মানে বেলেগত নাই অসমত আৰু বেলেগ ক'তো প্ৰব্লেম নাই ধৰক আপোনাৰ গোলাঘাটৰ পৰা আৰম্ভ কৰি আৰু বিশেষকৈ গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এইখিনি জেগাত তো ঠিক আছে আপোনালোকক আজিলৈ এৰিছোঁ ইমানতে আৰু অসমৰ ৰাইজ সকলোকে মানে এইটো অনুৰোধ জনাইছোঁ যে আপোনালোকে অকণমান আমাক সময় দিয়ক কিবা যদি খুটি নাতি পায় শুধৰাই দিব আৰু আশীৰ্বাদ কৰিব যাতে সকলো ঠিক ৰাস্তাত আনি সৎ পথত থাকি আমি ধুনীয়াকৈ কাম কৰি আগুৱাই যাব পাৰোঁ ধন্যবাদ